हेलो फ्रेंड्स आजिर भिडिओटत कबलै गई आसो जे आपुनार पान कार्डखन हेरुवाई गल बा पुरनी हो गल बा जिकोनो कारणत नष्ट हो गल तेनेहले आपुनी आपुनार पान कार्डखन केनेকৈ पुनर एप्लाई करिब। सो गाइज आजिर भिडिओटत मैं स्टेप बाय स्टेप देखुवाई दिम जे आपुनी केनेকৈ मात्र 50 टकात नतुन आरु एखन पान कार्ड लाभ करिब पारिब। तेनेहले बलक आमी भिडिओटो आरम्भ करूँ। आपुनार पान कार्डखन रिप्रिंट কৰিবলৈ হলে প্ৰথমতে আপুনি যাব লাগিব ব্ৰাউজাৰত গৈ আপুনি ইয়াত টাইপ কৰক nsdl.com টাইপ কৰি ইয়াত সার্চ কৰি দিয়ক। সার্চ কৰাৰ লগে লগে ওয়েবসাইটটো ওপেন হৈছে। তাৰ পিছত আপুনি ইয়াত দেখা পাইছে পপআপ এটা আহিছে, এইটো আপুনি কন্টিনিউত ক্লিক কৰি দিয়ক। কন্টিনিউত ক্লিক কৰাৰ পিছত আৰু এটা পপআপ আহিছে, এইটো আপুনি পুনৰ কন্টিনিউত ক্লিক কৰক। কন্টিনিউত ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত বহুতো অপচন দেখা পাইছে। तार भितरत जेटु देखा पाइसे रिप्रिंट ऑफ पान कार्ड এই অপশনটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত ইয়াত পেজটো ওপেন হৈছে। ইয়াত দেখা পাইছে আপোনাৰ পান নাম্বাৰটো এন্টাৰ কৰিব লাগিব, আধাৰ নাম্বাৰ আৰু ডেট অফ বাৰ্থ। আৰু অলপ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দেখা পাইছে ক্যাপচাৰ কোড এটা আছে, এইটো আপুনি ইয়াত এন্টাৰ কৰিব লাগিব। মই মোৰ ডিটেইলছখিনি সাবমিট কৰি লৈছো। সাবমিট কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি দিয়ক। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত যেটো টিক মাৰ্ক লগোৱা অপচন আছে, এইটোত আপুনি টিক মাৰ্কটো লগাই ল'ব। আৰু স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত ক্যাপচাৰ কোড এটা দেখা পাইছে, এইটো আপুনি ইয়াত এন্টাৰ কৰি ল'ব। মই এন্টাৰ কৰি লৈ আছো। এন্টাৰ কৰাৰ পিছত আপুনি এই সাবমিট বাটনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনাৰ পান ডিটেইলছখিনি ইয়াত দেখাব। তাৰ পিছত আপুনি ইয়াত অলপ স্ক্ৰল ডাউন কৰি আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে, আপুনি পান কাৰ্ড বনাওতে যেটো মোবাইল নাম্বাৰ দিছিলে সেইটোত এটা ওটিপি যাব। এটোত আপুনি ইয়াত এটোত টিক মাৰ্কটো লগাই ল'ব আৰু ইয়াত আই এগ্ৰি যেটো অপচন আছে এটোত আপুনি টিক মাৰ্ক লগাই ল'ব। তাৰ পিছত আপুনি জেনাৰেট ওটিপিত ক্লিক কৰক। জেনাৰেট ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা ওটিপি আহিব। ওটিপিটো এতিয়ালৈকে অহা নাই। এয়া দেখা পাইছে ওটিপিটো আহি গ'ল। মই ওটিপিটো ইয়াত ওটিপিটো এন্টাৰ কৰি লৈছো। এন্টাৰ কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে ভ্যালিডেট, এইটোত ক্লিক কৰি দিয়ক। এইটোত ক্লিক কৰাৰ লগে ইয়াত দেখা পাইছে ইয়াত 50 টকা পে কৰিব লাগিব। আপোনাৰ ট্ৰানজেকচন আইডি আৰু ফিজ ইয়াত দেখাই দিছে। তাৰ পিছত আপুনি পে কনফাৰ্ম এইটোত ক্লিক কৰি দিয়ক। এইটোত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে আপুনি কেনেদৰে পে কৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ইউপিআই বহুতো অপচন আছে ইয়াত। তাৰ পিছত আপুনি ইয়াৰ পৰা পে কৰি ল'ব। মই মোৰ পান কাৰ্ডখন ৰিপ্ৰিন্ট কৰিব নালাগে, যেহেতু মোৰ পান কাৰ্ডখন আছে, সেই কাৰণে মই ৰিপ্ৰিন্টৰ বাবে এপ্লাই নকৰো। আপুনি কৰি ল'ব। এনেকৈ আপুনি আপোনাৰ পান কাৰ্ডখন অতি সহজতে ৰিপ্ৰিন্টৰ বাবে এপ্লাই কৰিব পাৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। থ্যাংক ইউ।